সকলের পক্ষ থেকে আমরা আজ এই পঞ্চ শহীদের প্রতি শ্রদ্ধাঞ্জলি অনুষ্ঠানে অংশগ্রহণ করেছি। তাই আমরা ওনাদের 2018 চনত খেৰবাৰীত 5 দিনৰ নিরীহ হত্যা করা হল আর অচিনাক্ত বন্দুকধারীয়ে পাঁচজন ব্যক্তি হত্যা করিলে। খেৰবাৰী বিচনীমুখ গাঁৱৰ চামলাল বিশ্বাস, অবিনাশ বিশ্বাস, অনন্ত বিশ্বাস, সুবল দাস আর ধনঞ্জয় নমশূদ্র এই 5গৰাকীক মানুহক হত্যা করা হল। কিন্তু আজিলৈকে এই পৰিয়ালকেইটাই ন্যায় নাপালে আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তিনিচুকীয়া জিলা সমিতি আৰু 6 আঞ্চলিক সমিতিয়ে যোৱা 18 চনৰ পৰা আজিলৈকে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান আয়োজন কৰি আছে। গতিকে যেহেতু আজি 1 নৱেম্বৰ, সেই হিচাপে আমি আজি দিনজোৰা কাৰ্যসূচীৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছোঁ। প্রথম কার্যসূচী আছিল পতাকা উত্তোলন, তাৰপিছত শহীদ তৰ্পণ, বন্তি প্ৰজ্বলন, এইবিলাক কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। আৰু আমি প্ৰায় দুপৰীয়া 12 বজাৰ পৰা আমি এখনি প্ৰতিবাদী সভা আয়োজন কৰিছোঁ। আৰু আমি তাত বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনৰ বিষয়ববীয়াসকলক আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ মাজত আহি সকলোৱে উপস্থিত হ'ব। আৰু আমি সকলোৱে আজি এই ঘটনাত সকলো মৰ্মাহত। গতিকে এই দুৰ্ভগীয়া পৰিয়ালকেইটা আজিলৈকে যিহেতু ন্যায় পোৱা নাই, এই ন্যায় পোৱাৰ বাবে আমি অনাগত দিনত যদি এই পৰিয়ালকেইটাৰ সংস্থাপনৰ যিটো চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, অসম চৰকাৰে, সৰ্বানন্দ সোণোৱাল তেতিয়া মুখ্যমন্ত্ৰী আছিলে অসমৰ, গতিকে তেখেতে প্ৰতিশ্ৰুতি দি পেলাই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। আমি তাৰ বিনিময়ত দেখিব পালোঁ আমাৰ প্ৰতিদিন টাইপৰ মাননীয় মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াই সুবল দাসৰ কন্যা দুগৰাকীক শিক্ষাৰ কাৰণে প্ৰতি মাহে 10,000 টকাকৈ দি আছে। গতিকে আমি তেখেতক তিনিচুকীয়া জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু 6 আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেখেতক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ কাৰ্যসূচী খন্তেক পিছত প্ৰতিবাদী সভা আছে। গতিকে আমাৰ এই কাৰ্যসূচী চলি থাকিব যেতিয়ালৈকে এই দুৰ্ভগীয়া পৰিয়ালকেইটাই পুনৰ সংস্থাপন নাপাব বা চৰকাৰে দিয়াৰ ব্যৱস্থা নকৰিব।